কিন্তু সংগ্ৰাম নকৰিলে একো নাপায় কিন্তু সংগ্ৰাম নকৰিলে একো নাপায় পৰসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিব লাগে ট্ৰাইবেলো সেভ হওক আৰু যিবিলাকে বিচাৰিছে যিবোৰ জনগোষ্ঠীয়ে বিচাৰিছে তেওঁলোককো একমোডেট কৰক এক্স্যাক্টলি এইটোৱে উত্তৰ এইটোৱে আমাৰ গোটে সংঘাতবোৰ নিৰাময় কৰে ধন্যবাদ এক্স্যাক্টলি এইটোৱে আদিত্যনাথ এই মেছেজটো দিয়ক দাদা এই চিন্তাটো মই আপোনাৰ বা দিয়া আৰু লোৱা নাই তাত সন্দেহ থাকিবই উন্নত জাতি বুলি ভাবে তেখেতসকলে খালি দিলেই নহ'ব ল'বলৈও শিকিব লাগিব আদিত্য ঠাকৰেৰ লগত এক টক শ্ব' মই দেখিলোঁ বুৰঞ্জী থকা ইতিহাস থকা বিশ্বজিৎ ৰায়ে দেখোন এতিয়ালৈকে ট্ৰাইবেল ষ্টেটাছো পোৱা নাই এডভান্স এণ্ড পপুলাছ গ্ৰুপবিলাক এছটি কৰিলে কিন্তু বৰ্তমানৰ ট্ৰাইবেলবিলাক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব সংবিধান সংশোধন কৰি বৰ্তমানৰ ট্ৰাইবেলো সেভ হওক আৰু যিবিলাকে বিচাৰিছে যিবোৰ জনগোষ্ঠীয়ে বিচাৰিছে তেওঁলোককো একমোডেট কৰক এক্স্যাক্টলি এইটোৱে উত্তৰ এইটোৱে আমাৰ গোটে সংঘাতবোৰ নিৰাময় কৰে ধন্যবাদ এক্স্যাক্টলি এইটোৱে আদিত্যনাথ এই মেছেজটো দিয়ক দাদা এই চিন্তাটো মই আপোনাৰ মনৰ কথা উলিয়াবলৈ চৰকাৰখনে বুলি ভাবিছোঁ শেষ হৈ নাযায় তাৰ বাবেহে আন্দোলন আৰু সংগ্ৰাম কৰিছোঁ এয়া মাথো বড়োসকলৰ জাতি হিচাপে জীয়াই থকাৰ সংগ্ৰাম কওক এতিয়া কওক আপোনালোকে বাঘ বা গড়ক চৰকাৰে কিয় ৰক্ষণাবেক্ষণ দিছে কিয় নিৰাপত্তা দিছে কিয় চেংচুৱাৰী খুলি ৰক্ষণাবেক্ষণ দিছে কাৰণ ৰক্ষণাবেক্ষণ নিদিলেই গড় বা বাঘ পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ যাব গতিকে শেষ হৈ যোৱাৰ পথত থকা বড়োসকলক অতি সোনকালে ৰক্ষণাবেক্ষণ দিব লাগে বড়োসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিব লাগে বহুতে কয় বড়োসকলৰ বুৰঞ্জী নাই ইতিহাস নাই সেইকাৰণে বড়োলেণ্ড দাবীৰ কোনো ভিত্তি নাই বহুতে কয় বড়োসকলৰ বুৰঞ্জী নাই ইতিহাস নাই সেইকাৰণে বড়োলেণ্ড দাবীৰ কোনো ভিত্তি নাই বড়োসকলৰ বুৰঞ্জী বা ইতিহাস আছেনে নাই আজি মই যুক্তি দাঙি ধৰিবলৈ বিচৰা নাই বড়োসকলৰ ইতিহাস আছেনে নাই ক'বলৈ মই বিচৰা নাই মাথো ক'বলৈ বিচাৰিছোঁ এটা জাতি হিচাপে যিখিনি টকাৰ প্ৰয়োজন সেইটো কিন্তু বড়োসকলৰ আছে আমাৰ আছে আমালোকৰ আছে আমাৰ নিজৰ ভাষা সংস্কৃতি আজিলৈকে জীয়াই আছে তাত কোনো সন্দেহ নাই যে আমিয়েই বড়োসকলে এই মাটিৰ প্ৰথম বাসিন্দা আছিল এই মাটিৰ প্ৰথম সন্তান আছিল গতিকে জাতি হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে মানুহ হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে ইতিহাস থাকিলেও বুৰঞ্জী থাকিলেও সংগ্ৰাম নকৰিলে একো নাপায় আমাৰ বুৰঞ্জী থাকিব পাৰে বা ইতিহাস থাকিব পাৰে কিন্তু সংগ্ৰাম নকৰিলে একো নাপায় আক্ৰাছৰ সভাপতি বিশ্বজিৎ ৰায়ে ডাঙৰ ডাঙৰকৈ কৈ থাকে যে বড়োসকলৰ ইতিহাস নাই বুৰঞ্জী নাই সেয়েহে বড়োসকলে বড়োলেণ্ড পোৱাৰ যোগ্য নাই কোনো ভিত্তি নাই কিন্তু দেখোন বুৰঞ্জী থকা ইতিহাস থকা বিশ্বজিৎ ৰায়ে দেখোন এতিয়ালৈকে ট্ৰাইবেল ষ্টেটাছো পোৱা নাই সংবিধান সংশোধন কৰি বৰ্তমানৰ ট্ৰাইবেলো সেভ হওক আৰু যিবিলাকে বিচাৰিছে যিবোৰ জনগোষ্ঠীয়ে বিচাৰিছে তেওঁলোককো একমোডেট কৰক এক্স্যাক্টলি এইটোৱে উত্তৰ এইটোৱে আমাৰ গোটে সংঘাতবোৰ নিৰাময় কৰে ধন্যবাদ এক্স্যাক্টলি এইটোৱে আদিত্যনাথ এই মেছেজটো দিয়ক দাদা এই চিন্তাটো মই আপোনাৰ মনৰ কথা উলিয়াবলৈ চৰকাৰখনে বুলি ভাবিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাটো যদি কাৰ্যকৰী কৰা হয় এটো যদি প্ৰপাৰলি ইমপ্লিমেন্ট কৰে তেতিয়াহলে মই ভাবো অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব কিন্তু মানে ভাৰতীয় সংবিধানত এটো উল্লেখ নাই যে 100% সিট ৰিজাৰ্ভেশন হ'ব লাগে আৰু মই ভাবো আংশিক হলেও যদি 80% যদি পলিটিক্যাল ৰিজাৰ্ভেশনটো যদি হয় তেতিয়াহলে অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব কিন্তু কাৰোবাক এসটি কৰিলে যে অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব সেইটো কিন্তু সঠিক কথা নহয় আৰু কাৰোবাক এসটি কৰিলে যে অসমৰ স্বাৰ্থ বিপন্ন হ'ব হেতু কথা জানো শুদ্ধ হ'ব পাৰে মই ছয় জনগোষ্ঠীৰ ৰাজ্যৰ মনৰ কথাখিনিৰ ফালৰ পৰা আপোনাক কৈছো তেওঁলোকৰ যিখিনি দাবী কাৰোবাক
এডভান্স এণ্ড পপুলাছ গ্ৰুপবিলাক ST কৰিলে কিন্তু বৰ্তমানৰ ট্ৰাইবেলবিলাক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব সেইটো তেওঁলোকে কৈছে যে সেইটো কোনো ধৰণে প্ৰভাৱ তাত পৰিবলৈ নিদিয়ে তেওঁলোকৰো এই ক্ষেত্ৰত চকু থাকিব তেতিয়া সমস্যা আছে নেকি ভাৰতীয় সংবিধানত ট্ৰাইবেলৰ মাজত কোনো ডিফাৰেন্সিয়েশ্যন নাই যদি সংবিধান সংশোধনৰ জৰিয়তে কিবা উপায় তাত অসমৰ বাবে কাৰণ বহুত ক্ষেত্ৰতো আমি দেখিছোৱেই যে সংবিধান সংশোধনৰ দ্বাৰা বহু কাম কৰিব পৰা যায় আমাৰ সংবিধানখন এনে নহয় যে একেবাৰে ৰিজিড যে আমি এখন সংশোধন কৰিব পৰা ব্যৱস্থা থাকে ইয়াত সংযোজন কৰিব পৰা ব্যৱস্থা থাকে ইয়াত নিশ্চিতভাৱে সংবিধান সংশোধন কৰি বৰ্তমানৰ ট্ৰাইবেলো ছেভ হওক আৰু যিবিলাকে বিচাৰিছে যিবোৰ জনগোষ্ঠীয়ে বিচাৰিছে তেওঁলোককো একমোডেট কৰক এক্স্যাক্টলি এইটোৱে উত্তৰ এইটোৱে আমাৰ গোটেই সংঘাতবোৰ নিৰাময় কৰে এই কথাখিনি আমাৰ সংঘাত এইটোৱে মই বিচাৰি আছো সংবিধান সংশোধনৰ জৰিয়তে আপোনালোকে জোৰ দিয়ক এক্স্যাক্টলি এইটোৱে এই মেছেজটো দিয়ক এই মেছেজটো অসম আৰু অসমীয়া আমি আপোনাৰ লগত আছো সংবিধান সংশোধনৰ জৰিয়তে মই আহ্বান জনাইছো এতিয়া চাওক খাকলাৰী ডাঙৰীয়া ইয়াত বসন্তয়ো আপোনাৰ কথা সমৰ্থন দিছে শেষৰ বাক্যটো দেই আপোনাৰ কথা সমৰ্থন ৰত্নাদিত্য বৰ্মনেও দিছে মই ভাবো যে জয়কান্ত মৰাণেও ইয়াৰ বিৰোধিতা নকৰে বা আমাৰ বাকি চাহ জনগোষ্ঠী আদিবাসী বা ইয়াত থকা কংগ্ৰেছ এইটোৱে সংবিধান এক মিনিট সংবিধান সংশোধনৰ জৰিয়তে যদিহে অসমৰ এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাটো আনিব পৰা যায় দিব পৰা যায় তাত আদিত্য খাকলাৰী ডাঙৰীয়াও এটা অংশীদাৰ হওক এই আন্দোলনৰ সেইটোৱে মই এটা বাক্যত ক'লো যে ৰাজীৱ দা তাৰ নেতৃত্বটো আদিত্য খাকলাৰী দাই এক্স্যাক্টলি তেওঁলোকে জানে নলা বুজি পায় ভাল কথা মোৰ ভাল লাগিছে আমি তেওঁৰ লগত থাকিম মানে খাকলাৰী ডাঙৰীয়া লগত থাকিম খাকলাৰী ডাঙৰীয়া আপুনি লগত আছে মই এইটো আপোনাৰ নিশ্চয় এই ক্ষেত্ৰত বিৰোধিতা নাই সংবিধান সংশোধনৰ জৰিয়তে কৰাটো যে আমাৰ যেতিয়া সংবিধান সংশোধন কৰে কৰক তাৰ আগতে আমাক ৰাষ্ট্ৰপতিৰ অধ্যাদেশ যোগে আমাক যেনেকৈ দিছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পিছত আমাৰ যি সংবিধান আছে সংশোধনী কৰি পেলাই আমাৰ কামখিনি কৰক যাতে এই 40 লাখ মানুহৰ সংকাত থাকিব নালাগে আৰু এই 6টা জনগোষ্ঠীৰ মানুহও যাতে তেওঁলোকেও যাতে ভাবিব নালাগে যে আমি অধিকাৰটো নাপালো মই এক সেকেন্ডত ক'লো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো ধৰণৰ কাম কৰিব য'ত অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত হয় প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰিবৰ কাৰণে দাবী জনাব ঠিক আছে ধন্যবাদ মই সকলোকে ধন্যবাদ জনাইছো মই ভাবো বৰ গঠনমূলকভাৱে কথাখিনি হ'ল প্ৰথমে কিছু উষ্মা আছিল কিছু আপত্তি আছিল মই ভাবো ককাই ভাইৰ মাজত হয় আমি কথাখিনি পাতিলো আৰু খুব সুন্দৰভাৱে আলোচনা হ'ল শেষত মই খাকলাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ আজিৰ শেষৰ পৰ্যায়ৰ যিখিনি নমনীয় স্থিতি খুব ভাল লগা বসন্তই তাত সমৰ্থন দিছে ৰত্নাদিত্য বৰ্মনে সমৰ্থন দিছে জয়কান্তই সমৰ্থন দিছে কংগ্ৰেছ বিজেপিৰো তাত বিৰোধিতা মতে থাকিব নালাগে তেওঁলোকে কৈছে গতিকে এই 6টা জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ হ'লে সংশোধন হওক আমি অসমৰ আকাশত আমি জোৰ সমদল বা ইয়াত এই যে জুইৰ শিখা আমি চাব নোখোজো আমি উন্নয়ন প্ৰগতিৰ শিখা আমি নিশ্চয় চাব খোজো আমি প্ৰতিবাদৰ জোৱাৰ আমি নিশ্চয় শুনিব নোখোজো আমি শুনিব খোজো উন্নয়নৰ শ্লোগান সংবাদ জগতৰ লগতে আমাৰ 6 জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে ৰাজপথত ওলাই গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে মই এই সংগ্ৰামী সপ্তাহসমূহলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন আৰু থেংক ইউ যোৱাকালি এটা ব্যক্তিগত টিভি চেনেলত 6 জনগোষ্ঠীৰ জাতীয় সংগঠনৰ শীৰ্ষ নেতাসকলৰ লগতে আমাৰ ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীৰ লগত এক টক শ্ব' মই দেখিলো টক শ্ব'ত স্বাভাৱিকতেই জনজাতিকৰণৰ সপক্ষে আৰু বিপক্ষে দুইটা কথাই আলোচনা হৈছিল আৰু এনেকুৱা ধৰণৰ আলোচনা পূৰ্বতে মই আকাশৰ সভাপতি হৈ থাকোঁতে কৰিছিলো এটা স্বাভাৱিকতা আৰু বৰ্তমানৰ জনজাতিসকলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে তেওঁলোকৰ ক্ষতি হ'ব বুলি তেওঁলোকে যিটো ভাবিছে এইটো স্বাভাৱিকতা এইটো ভাবিবই কাৰণ একেটা কথা 10% ৰিজাৰ্ভেশ্যনত যদি আকৌ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰি লগাই দিয়ে তেতিয়াহ'লে মানে তেওঁলোকে যিটো অনুভৱ কৰিছে ডিপ্ৰাইভ অনুভৱ কৰিছে সেইটো হ'ব 96ত তেওঁলোকে সেইটো বাস্তৱিকটো দেখিছে সেই কথাটো মই অস্বীকাৰ নকৰো কিন্তু 6 জনগোষ্ঠীৰ নেতাসকললৈ মই অনুৰোধ কৰিছো বা মই এই কথাটো অনুৰোধ জ্ঞাপন কৰিছো যদি আপোনালোকৰ যুক্তি আছে যদি আমাৰ সঁচাকৈ জনজাতিকৰণৰ প্ৰাপ্য আমাৰ ন্যায্যতা আছে আমাৰ বৈশিষ্ট্য আছে তেতিয়াহ'লে
আমি ভাবো যে কোনো শক্তি বিৰোধিতা কৰিলে আমাক জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আপোনালোকে জানেই যিহেতুকে আপোনালোকে অধ্যয়নশীল পৰিপক্ক এটা জাতীয় সংগঠনৰ নেতৃত্ব দিছে যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত মানে প্লেন ট্ৰেক্স আৰু হিল ট্ৰেক্সটো নাই, মানে বিশেষকৈ আমাৰ যিটো ষষ্ঠ ইউনিভাৰ্চিটি ট্ৰাইবেলৰ কাৰণে মানে আৰু প্লেন ট্ৰেক্সৰ কাৰণে ভাৰতীয় সংবিধান পূৰ্বতেই পাহাৰীয়া ভৈয়াম অঞ্চলত থকা জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে শিক্ষিত ব্যৱস্থাটো কৰিছিল। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে যেতিয়া পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন কৰিলে আৰু এই সমাধানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বাজপেয়ী চৰকাৰে যেতিয়া এটা আহ্বান গঠন কৰিলে, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে মেকানিজম কৰিব পাৰে, কি ধৰণে বড়োসকলক এটা জাষ্টিছ দিব পাৰে, কি ধৰণে তেওঁলোকৰ সহস্ৰ সংগঠনত থকা লোকসকলক মেইন ষ্ট্ৰীমত আনিব পাৰে, তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা বিবেচনা কৰিলে আৰু শেষত তেওঁলোকে দেখিলে যে সংবিধানৰ এটা এমেণ্ডমেণ্ট কৰিব পাৰি, যে বৰ্তমানৰ প্লেন হিল ট্ৰাইবল থকা ষষ্ঠ অনুচ্ছেদটোক আমি এমেণ্ডমেণ্ট কৰি আনি আমি সমতললৈকে মানে প্লেন ট্ৰাইবছলৈকে আনিব পাৰোঁ আৰু সেই ব্যৱস্থাৰে আমি বড়োসকলক যদি এটা স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুচ্ছেদ আমি অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহ'লে বড়ো জনগোষ্ঠীয়ে হয়তো পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন নকৰিব বা সেই দাবীৰ পৰা তেওঁলোকে আঁতৰি আহিব আৰু এই ব্যৱস্থাটোৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি সাংবিধানিক ৰক্ষা থবত তেওঁলোকৰ নিজৰ ৰেণ্ট ৰাইটছ সকলোখিনি তেওঁলোকৰ প্ৰাপ্তি হ'ব বা থাকিব ইনটেক্ট থাকিব বুলি তেওঁলোকে ভাবিলে আৰু সেই মেকানিজমটো প্ৰধানমন্ত্ৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিলে। আৰু আপোনালোকক এটা কথা কৈছো, যিখিনি মই আকাশৰ মই সভাপতি আছিলো তাৰ আগতে আমাৰ প্ৰয়াত নিৰ্মল কুমাৰ ৰায় সভাপতি আছিল, আচাৰ সভাপতি ৰাষ্ট্ৰীয় লাখুৰা ডাঙৰীয়া আছিল, ব্ৰজেন মহন্ত, হৰেশ্বৰ মোহন আৰম্ভ কৰি বিভিন্ন জাতীয় সংগঠনবিলাকে আছিল যে আমিতো সংকিত হৈছিলো যদি বিদেশী হয় শিক্ষিত ব্যৱস্থা যদি প্লেন ট্ৰেক্সত লাগু হয় তেতিয়াহ'লে ইয়াত থকা নন ট্ৰাইবেল মানুহসকলৰ কি ধৰণৰ হ'ব, আমি সাংবিধানিকভাৱে সুৰক্ষিত হ'ম নে নহয়, আমাৰ ৰাষ্ট্ৰীয় সামাজিক অৰ্থনৈতিক আৰু লেণ্ড ৰাইটছটো কি হ'ব, এই কথাবিলাকৰ ওপৰত আমি এটা সংকিত হৈ সেই সময়ত কিন্তু আমি বিদেশী কোনো কাৰণে আমি মানি লওঁ, বিদেশী কোনো কাৰণে হ'ব নোৱাৰো, এনেকুৱা ধৰণৰ আমি শ্লোগানেৰে আমি তাল ফাল লগাই থৈ আমি বিৰোধিতা কৰিছো। আৰু শেষত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে আলোচনা বিবেচনা কৰাৰ মাজত বা বিদেশী পৰিষদৰ নন ট্ৰাইবেল পঞ্চায়তগুলি হওক মানে আদিবাসী হওক আমাৰ নেপালী সংগঠন হওক নাথযোগী সন্মিলন হওক সংখ্যালঘু সংগঠনৰ বিভিন্ন সংগঠনৰ লগত কথা পাতি তেওঁলোকৰ আশা বিশ্বাসৰ লৈ অৱশেষত কেন্দ্ৰীয় চৰকাৰে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে বিদেশী ৰেকৰ্ড কৰে। কিন্তু আমি বিৰোধিতা কৰিছিলো বা সেই সময়ত প্ৰশাসনিক লগতে বিভিন্ন জাতীয় সংগঠনে বিৰোধিতা কৰিছিল, আমি শংকিত হৈ আছিলো। কিন্তু 2003 চনৰ বিটিচি চুক্তিৰ পিছত আজি এই মুহূৰ্তত বিটিচিত কি ধৰণৰ পৰিস্থিতি চলি আছে, কেনেকুৱা ধৰণৰ শান্তি প্ৰতিষ্ঠা সেই কথাটো আমি সকলোৱে আমি উপলব্ধি কৰিছো বা প্ৰত্যক্ষ দেখিছো। কিন্তু সেই সময়ত আমি বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এটা মেকানিজম উলিয়াই এই অঞ্চলত থকা জনজাতিসকলক সন্তুষ্ট কৰিবৰ কাৰণে এটা মেকানিজম উলিয়াই ইয়াত বিটিচিৰ শাসন ব্যৱস্থাৰ জৰিয়তে প্ৰৱৰ্তন কৰে আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্টভাৱে এই কথাটো উন্নয়ন কৰি ব্যৱস্থা কৰিলে। গতিকে আমি সেই সময়ত বড়ো জনগোষ্ঠীৰ বাহিৰে বাকী সকলো জাতি জনগোষ্ঠীৰ সংগঠনে আমি বিদেশী বিৰোধিতা কৰিছিলো। আমি কোনো কাৰণতে বিদেশী শাসন ব্যৱস্থা মানি লওঁ শিক্ষক মানি ল'বলৈ আমি তাল ফাল লগাই আমি বিভিন্ন ধৰণৰ আন্দোলন কাটিছিলো। তাৰপিছতে যদি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ন্যায্যতাক মানি লৈ পেলাই আৰু এই অঞ্চলত বড়ো জনগোষ্ঠীৰ লগতে মানে জনজাতিসকলৰ লগতে আন জাতি জনগোষ্ঠীৰ মানুহৰ অধিকাৰ বা সুৰক্ষাৰ স্বাৰ্থত কিন্তু প্ৰধানমন্ত্ৰী বাজপেয়ী চৰকাৰে এই বিষয়টো সমাধান কৰিছিল। গতিকে আজি কোচাবুৰী জনগোষ্ঠীৰ লগতে অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰিবলৈ যাওঁতে আজি ট্ৰাইবেল সংগঠন বা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি কেইবাটাও জনজাতি সংগঠনে বিৰোধিতা কৰিছে। তাৰ মানে এইটো নহয় যে তেওঁলোকে এই বিষয়টো সমাধান নিবিচাৰে। স্বাভাৱিক কথা যে জনজাতীয় সংগঠনবিলাকে যিটো তেওঁলোকে ভোগ কৰি আছে 10% যিটো ৰিজাৰ্ভেশ্যন তেওঁলোকে আজি প্ৰায় 17 বছৰে তেওঁলোকে ভোগ কৰি আছে আৰু এই 17 বছৰে ভোগ কৰি থকা এই সাংবিধানিক যিটো সুবিধা এই সুবিধাত যদি আৰু মানে মেজৰ সংখ্যাগৰিষ্ঠ লোকক অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকলৰ লগতে আৰু নতুনকৈ সংযোজন হ'ব লগা জনজাতিসকলক কিন্তু বৰ বেছি লাভৱান নহয়, নিজৰ মাজতে সংঘাত হৈ থাকিব। কিন্তু এই কথাটোৰ কাৰণে 2019 চনত প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন মন্ত্ৰী গোট গঠন কৰি দিছিল আৰু সেই মন্ত্ৰী গোটেই
এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ লৈছে। কিন্তু মই সংশ্লিষ্ট সংগঠনৰ মই অনুৰোধ বা মই এই কথাটো ইতিবাচকভাৱে লোৱাৰ কথাটোৰ কাৰণে মই আহ্বান জনাইছো যে কোনোবাই বিৰোধিতা কৰিলেই এটা জনগোষ্ঠীৰ প্ৰাপ্য মৰ্যাদাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। যেনেকৈ আমি বিদেশী আমি বিৰোধিতা কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিদেশী ইয়াত লাগু কৰিছিল, ইয়াত শান্তি চুক্তি প্ৰতিষ্ঠা কৰিলে। একেদৰে সঁচা অৰ্থতে যদি আমাৰ অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ যদি ন্যায্যতা আছে, আমাৰ যদি বৈশিষ্ট্য আছে, তেতিয়াহ'লে মই ভাবো কোনোবাই বিৰোধিতা কৰিলেও মানে আৰ্জিয়া নেশ্যনেল কমিশ্যন বা কেন্দ্ৰীয় চৰকাৰে কম্পেল কৰিব নোৱাৰে আৰু আমি যথেষ্টভাৱেই আমি জনজাতিৰ মৰ্যাদা পাম। গতিকে আমি ট্ৰাইবেল সংগঠনৰ ওপৰত আমি সংঘাত কৰিব নালাগে, আমি কোনো ধৰণৰ যিটো প্ৰতিক্ৰিয়া দিব নালাগে। আমি এই সমস্যাটো সমাধান কৰিবলৈ যাওঁতে তেওঁলোকৰ যাতে ক্ষতি নহয় সেই বিষয়টোহে আচলতে আমি যোগাত্মকভাৱে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক আমি সোঁৱৰাই দিব লাগে যে তেওঁলোকৰ যিটো শংকা, এই শংকাটো তেওঁলোকে থাকিব লাগে, সেই শংকাটো দূৰ কৰিব লাগে। আৰু সেই কথাটোৱে কৈছে গোটেই ট্ৰাইবেল সংগঠন বা মানে আপচুৰ পৰা যিমান অসমৰ জনজাতীয় সংগঠনবিলাকে আছে তেওঁলোকে এই কথাটোৱে কৈছে যে আমি 6 জনজাতিকৰণ কৰিবলৈ ইনষ্টিটিউট হ'ব লাগে। আমাৰ যি পূৰ্বৰ যিটো অধিকাৰ, আমাৰ সা-সুবিধাত আমাৰ বেকাৰজন, এই কথাটোৱে তেওঁলোকে বাৰম্বাৰ কৰিছে। আৰু এই কথাটোক মই ভাবো যে ৰাজ্য কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱেই এটা মেকানিজম উলিয়াবই। আমাৰ মুখ্যমন্ত্ৰী মহোদয় এক পৰিপক্ক ৰাজনীতিবিদ, তেওঁলোকে জানে ভালকে এই বিষয়টো সম্পৰ্কে তেওঁ জানে, উজ্জ্বলশীল এগৰাকী নেতা। আৰু মই ভাবো তেখেতৰ নেতৃত্বতেই এই বিষয়টো এক যোগাত্মকভাৱে মানে সমাধান হ'ব। গতিকে আমি 6 জনগোষ্ঠীয়ে আদিত্য ঠাকৰাই ডাঙৰীয়াক আমি সমালোচনা কৰিব নালাগে, আমি ট্ৰাইবেল সংগঠন বা আন সংগঠনক আমি মন্তব্য কৰিব নালাগে, বৰঞ্চ তেওঁলোকৰ লগত এক বুজা-পৰা আৰু ভাতৃত্ববোধৰ সম্পৰ্কেৰে আমাৰ এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ 6 জনগোষ্ঠীৰ নেতৃত্ব মানে কথা পাতিব লাগে আৰু আগুৱাব লাগে। আৰু যোৱাকালি যিটো মই দেখিলো যে টিভি টকছত যিটো দেখিলো বা শেহতীয়াভাৱে সাধাৰণ আদিত্য ঠাকৰাই ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ সা-সুবিধাত ৰাখি নতুনকে জনজাতি তালিকাভুক্ত হ'ব খোজা জনগোষ্ঠীক যদি সাংবিধানিকভাৱে কিবা মেকানিজম কৰি পেলাই দিয়ে আমাৰ আপত্তি কৰিব লগা। আৰু আজি মই এই ফেচবুক লাইভৰ জৰিয়তে মই বন্ধু আদিত্য ঠাকৰাইক মই বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে এক মানে সুচল ৰাস্তাৰ কথা কৈছে। গতিকে আমি কোনো পৰ নহয়, আমি কোনো শত্ৰু নহয়, আমি একেখন ৰাজ্যৰ মানচিত্ৰৰ ভিতৰতে আছো। আপোনালোকৰো সমস্যা আছে, আমাৰো আছে। আপোনালোকৰ সমস্যাক আমি সদায় নিজৰ সমস্যা বুলি ভাবি আমি কাম কৰি আছো আৰু আমাৰ সমস্যাকো আপোনালোকৰ সমস্যা বুলি ভাবি আপোনালোকে কাম কৰক। আৰু আমি ভাতৃত্বৰ বদলে আমি অসমখনক এক শক্তিশালী ৰাজ্য হিচাপে আৰু অৰ্থনৈতিক, সামাজিক, ৰাষ্ট্ৰীয় অৰ্থনৈতিক সকলো দিশতে আমি আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আমি এক চিন্তা চৰ্চা কৰিব লাগে। আৰু অন্য ঠাইতো অসম সুৰক্ষিত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজি বিজেপিৰ নেতৃত্ব চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে আজি মানে আমাৰ ভূমি অধিকাৰ বিভিন্ন ক্ষেত্ৰত তেওঁ যি জোৰ জবস্তি তেওঁ যে আজি পদক্ষেপ লৈছে, এই ক্ষেত্ৰত আমি শুনিব লাগিব। গতিকে আজি আমি যদি চৰকাৰখনক আমি যদি বিপদে পৰিচালিত কৰিব খোজো, আমি তাকতো অধিকাৰৰ নামত চৰকাৰখনক দুৰ্বল কৰিব খোজো, তেতিয়াহ'লে কিন্তু আমি অধিকাৰ নহয়, আমি কিন্তু পতাশালৈকে যাব লাগিব। আমি ভৱিষ্যত কি হ'ব বা আমাৰ ভৱিষ্যত প্ৰজন্ম কি হ'ব, আমাৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক দিশবিলাক কি হ'ব, এই কথাটো আমি পৰিপক্ক ব্যক্তি হিচাপে আমি কিন্তু মূল্যায়ন কৰিব লাগিব, আমি জানিব লাগিব। গতিকে মই পুনৰবাৰ অসমৰ 6 জনগোষ্ঠীৰ মই সন্মানীয় নেতৃবৃন্দক মই অনুৰোধ কৰিছো যে জনজাতীয় সংগঠনবিলাকৰ লগত আমি সংঘাত কৰিব নালাগে। ৰাজ্য চৰকাৰখনৰ লগত আমি সহমত প্ৰকাশ কৰি আমি এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত সকলোৱে আমি পাৰস্পৰিক বুজাবলৈ এক যোগাত্মক আমি পৰামৰ্শ আগবঢ়াব লাগে। আৰু আমি সকলোৱে যদি বন্ধুত্ব আৰু ভাতৃত্ব বোধেৰে এই সমস্যাটো সমাধান কৰিবলৈ যাওঁ, মই তেতিয়াহ'লে দেখিম যে এইটো এটা ইতিহাস হ'ব যে সঁচা অৰ্থতে আমি অসমৰ সেউজীয়া ৰাইজ ঐক্যবদ্ধ হৈছো, জাতি মাটি ভেটিৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধ হৈছো। ধন্যবাদ, নমস্কাৰ। সন্মানীয় অতিথি আৰু শ্ৰদ্ধেয় ৰাইজ, when there is absence of reciprocity, there is ground for suspicion. য'ত খালি দিবই খোজে কিন্তু কেতিয়াও ল'ব নোখোজে বা দিয়া আৰু লোৱা নাই, তাত সন্দেহ থাকিবই, সন্দেহ কৰিবই। খালি যদি ময়ে দিব খোজোঁ, আপোনাৰ পৰা মই একো ল'ব নোখোজোঁ, তেতিয়াহ'লে আপুনি মোৰ ওপৰত সন্দেহ কৰিবই। গতিকে যিবিলাকে নিজকে ডাঙৰ মানুহ বুলি ভাবে, ডাঙৰ জাতি বুলি ভাবে আৰু উন্নত জাতি বুলি ভাবে,
তেখেতসকলে খালি দিলেই নহ'ব, ল'বলৈও শিকিব লাগিব। নহ'লে আপোনালোকৰ ওচৰত কোনে যাব? আপোনালোকৰ লগত থাকিব কোনেও নাথাকিব। মোৰ সন্দেহ, কাৰণ উন্নত জাতি বুলি, ডাঙৰ মানুহ বুলি, জ্ঞানী মানুহ বুলি খালি আমালোকক দিব খোজে। অসমীয়া ভাষা নক'লে আমাক অসমীয়া নহয় বুলি ক'ব, আমাক বেয়া পাব। কিন্তু কিমান অসমীয়াই আজি বড়ো ভাষা কৈছে? নকয়। গতিকে খালি দিব বিচাৰিলে নহ'ব, ল'বও লাগিব। যদি 80% असमिया एबा बर'फ्रानो थांनानै थानायनि खोथाखौ साननो गोनां जादोंब्ला, गिनो गोनां जादोंब्ला, जों बिथांमोना बुंनाय बायदि 20%नि बर'फ्रा मानोथो साननो गोनां आरो गिनो गोनां जाया। जोंनि सुबुं अनजिमाया 80% बा मेजरिटि मोनब्ला जोंहा नांनांगौ गैयामोन। जों मेजरिटि मोनब्ला जोंहा नांनांगौ आरो जुजिनांगौ गैलियामोन। जोंनो गावनो सरकार दानो हागौमोन आरो नांगौ बायदियै थांनानै थानो राहा लामा खालामना लानो हागौमोन। दिनै बर'फोरनि सुबुं अनजिमाया मात्र 20%सो होनना बुंदों। नाथाय दिनै बर'फ्रा गावनि हायावनो माबायदि 20% जाखो? निश्चय जिखिनि समाव ट्राइबेल बेल्ट एन्ड ब्लक सोरजिदोंमोन, बेखिनि समाव बैफोर जायगायाव बर' एबा ट्राइबेलफोरनि सुबुं अनजिमाया गोबांसिनमोन एबा जों मेजरिटिमोन। जायनि थाखायनो आसाम सरकार आरो बै समनि गिबि मन्त्रि गपिनाथ बरदलैया बर' एबा ट्राइबेलफोरनि थाखाय ट्राइबेल बेल्ट आरो ब्लकफोरखौ 1949 मायथाइयाव सोरजिनानै होदोंमोन। अब्ला दिनै माबायदियै बर' एबा ट्राइबेलफोरनि सुबुं अनजिमाया 20%ल' जाखो? दिनै माबायदि बर' एबा ट्राइबेलफोरनि सुबुं अनजिमाया 20%ल' जाखो? तार बाबे दायी कुन? Who is responsible for it? जों जेन दा 20%निफ्राय 15% जाया, 15%निफ्राय जेन 10% जाया, 10%निफ्राय जेन जों 5% जाया, 5%निफ्राय जेन जों लाथिख' जाया, बेनि थाखायनो जों दिनै साननो गोनां जादों, नांनो गोनां जादों। जों डाइनासुर आरो दद दाउफोर बायदि बे बुहुमनि बिखानिफ्राय जोबस्रांनो लुबैयाखै। जोंखौबो सोरजिगिरि इसोरानो सोरजिदों। बेनिखायनो जोंहाबो गुबुनफोरबायदिनो थांनानै थानायनि मोन्थाय दं। 20% एबा मेजरिटिनि खोथा गैया। हारि बायदियै थांनानै थानायनि जुजिनाय आरो दावहाया जुगामि जानांगोन। सिबिजाथाव आलासि आरो गेदेमा रायजो राजा नोंथांमोन, बाथ्रायाव बुंनाय दं दि सासे मानसिया गोग्लैयोब्ला सिखांना दोम थाया, बियो थाबायलाङो, दावबायलाङो। बेनिखायनो जौथाय बोसोर गोग्लैसोना थानायनिफ्राय जोंबो सिखांनानै दोम थायालाब्लानो सिगांजों आरो जोंनि थांखिजों जों दावगालांनांगोन। There is a saying that if a man is fallen, he should not only stand up, but also move forward. We have been fallen for centuries. So now it is time not only to stand up, but also to move forward towards our destination. नुजाथि फैनाय गेदेमा आलासि आरो रायजो राजा नोंथांमोन, जों मोनसे थांखियावनो थायोब्ला, सिमां मोनसेखौनो नुयोब्ला, मोनसे हारि होननानै सानोब्ला आरो गासैबो सैथोआव थायोब्ला आरो फोथायोब्ला जोंखौ बे बुहुमाव रावबो बोखावनो हानाय नङा। जोंखौ रावबो बे बुहुमाव फेजेननो हानाय नङा। जों जागोन देरहासार। As long as we profess one faith, one nation, and one principle, and one dream, no force on earth can divide us. No force can defeat us. गेदेमा आलासि आरो रायजो राजा नोंथांमोन, we know that dialogue is the highest form of fighting or war. जों मिथियो जे जि सावरायनाय बिनो
बयनिसायबो गोजौ थाखोनि नांनाय जुजिनाय एबा दावहा बुजा बुजि खालामनो एबा गोरोबथालायनो सावरायनाया बयनिख्रुइबो देरसिन जुजिनाय नांनाय होनना जों मिन्थियो बर'फ्रा बेखौ थांनाय 50 बोसोराव मोनदांबोदों खनफ्रोमबो सोरखारजों सावरायनो थांनायाव बर'फ्रा जेनदों थगायजादों बेनिखायनो जों सांग्रां जानांगोन जोबथा आरो जौसिन मेलेम आरो गियान गोलो बाहायना दावगालांनांगोन नोंथांमोना जेरै आंजों लोगोआव दं आंबो मोदोमै जिउयै अराय नोंथांमोनजोंनो थागोन आरो थाबाय थागोन नोंथांमोननि हारि बायदियै थांनानै थानायनि जि स्पिरिट एबा जिउमा बेनो सानसेब्लाबो जोंखौ देरहासार खालामगोन होनना आंहा गोथौ गुवार फोथायनाय दं एनडिएफबिनि गासै मावथि आरो एक्स एनडिएफबिफोरनिसिमबो गोबां दुखु दाहा लानानै दिनैनि बे मेलखौ जाफुंहोनायनि थाखाय गोसो गोरबोनिफ्राय गोबां साबायखर बावहरबाय हारि बायदि थांना थानायनि जि बर'नि सिमां बे सिमाङा जाफुंथों खुलुमबाय गोजोन्थों all the media to convey our message our theme to the people and to the government of India